हेलो बंधुসকল মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মানে বহুত দেৰি হৈছে, কেলে দেৰি হৈছে মই কৈ আছো। তো এতিয়া পলাশ ভাইহঁতক লগ পাই গলো। পলাশ ভাইহঁতে কিবা শ্বুটিং কৰিব বোলে আজি, একদম এলে নেফলে চুলি লগাই আছে চবে। পলাশ ভাইহঁতে মোকো লৈ থাকে ন শ্বুটিঙত, কি কৰি থাকে নাজানো নহয়। পলাশ ভাইটোৱে বহুত কিবা কিবি কৰি থাকে ন, সেইটো কাৰণে মই মানে পলাশ ভাইৰ লগত আজি শ্বুটিং কৰিম। কি কৰে পলাশ ভাইহে জানে, মই একো নাজানো, মুঠতে আহিছোঁ আৰু। পলাশ ভাইহঁতে ক'ৰবাত নিছে মোক, মই গৈ আছোঁ আৰু ক'ত যায় যাব। তো এতিয়া আমি এইটো জেগাতে আমি পলাশ ভাই আৰু মই ডেটিং মাৰিম, কি শ্বুটিং হয় চাই ল'ব আপোনালোকে। এইটো কি কাৰণে বেবী মই আমেৰিকাৰ পৰা চুচৰি বাগৰি তোমাৰ কাৰণে ললিপপ আনিছো, এইটো লোৱা। থেংক ইউ। হয় নেকি ইমান মানে পাহৰি থাকোঁ, হয় নেকি তুমি ইমান ভাল। কান্তও বুজি নাপায়, সলমান খানেতো একেবাৰে বুজি নাপায়। ময়ো তোমাক বহুত ভাল পাওঁ। না ঠিক আছে বেবী, বাই, লাভ ইউ, লাভ ইউ, বাই। তো গাইজ এতিয়া মোক মানে মোৰ শ্বটটো শেষ হৈ গ'ল। এতিয়া মই পলাশৰ মানে পেহীয়েকৰ ঘৰত যাওঁ। পেহীয়েকৰ ঘৰলৈ গৈ কি কি কৰিম তাত দেখাম। সেইকেইটা পলাশহঁতে গৈ আছে, মই তই নাযাওঁ নেকি বল। তো এতিয়া পলাশে মানে পেহীয়েকৰ ঘৰত গৈ আছে। পলাশে মানে ড্ৰেছটো চেঞ্জ কৰি আহিব গৈছে। এলেন ভাই মই আৰু পেহীয়েকৰ ঘৰতে গৈ আছোঁ। আমি পাই গ'লোঁ। পলাশ, অ পলাশ, পেহী নাই নেকি? এতিয়া মই পলাশৰ ভিতৰত সোমাব লাগিব। পলাশটো ক'ত জানো গ'ল, ইমান আন্ধাৰ যে, ইমান আন্ধাৰ কেলে? এইটো পলাশ পাই গ'লো, ড্ৰেছ চেঞ্জ কৰি গ'ল। পলাশে এইবোৰো খেতি কৰে দেই, কাঠফুলা খেতি। কাঠফুলাও দেখিছোঁ ইয়াত বহুত গৰম আজি, বহুত গৰম। আমাৰ এলেনে চুলি একদম তিয়াই ল'লে, অৱস্থা নাই, বহুত গৰম। অ আম এটা পাৰ না, পাৰ কেলে নাখায়, পাৰ না। এইটো আম, এইকেইটা পাৰ না। পলাশৰ পেহীয়েকজনী বৰ চিপচ, আম এটা খাব নিলে যাওঁ গৈ। চুলি লগাই লৈছে চাই নাই এইটো। মোৰ নাই যদি মই গৈ থাকোঁ দেই। মানে শ্বুটিং যোনডোখৰ কৰিব লাগে, মানে পিঠা কথা কওঁতে মানে পাহৰিয়ে গৈছে এইখিনি কৰিব লাগে বুলি। তো এতিয়া মোৰ শ্বট নাই, সেইটো কাৰণে মই ঘৰ গুচি গৈছোঁ। অলপ পাছত আকৌ আছে বুলি কৈছে, তেতিয়া আহিম আৰু। কি শ্বুটিং মই একো বুজিয়ে নাপালোঁ। তো এতিয়া মই ঘৰ আহি পাই গ'লোহি। অলপ পাছত আকৌ যাম, পলাশহঁতে মাতিব, তেতিয়াই যাম। তো ঘৰ আহি পাই গ'লোঁ। চাহ অলপ খাব মন গৈছে, সেইটো কাৰণে মানে পানী অলপ গৰম কৰি চাহটো খাই লওঁ। তো এতিয়া চাহ হৈ গ'ল, মই চাহ একাপ বনাই সোনকালে খাই লওঁ, তেতিয়া পাছত মই আকৌ যাব লাগিব। তো অকল কেমেৰা ধৰিটো ফটো মাৰি থাকিলে বা ভিডিঅ' বনাই থাকিলে নহ'ব ন। ঘৰত বহুত কাম থাকে, মানে কাপোৰ চপাৰ পৰা, ঘৰ ঝাৰু মৰাৰ পৰা, মানে গোটেই কামখিনি কৰি ল'লোঁ হা। তাৰপাছতহে মই এইবিলাক কৰি আছোঁ। তো এতিয়া মোৰ চাহ খোৱা হৈ গ'ল, বাচন বৰ্তন অলপ আছে, এইবিলাক ধুই লওঁ, তাৰপিছত আকৌ যাম। তো এতিয়া বাচন বৰ্তনখিনি সোনকালে ধুই লওঁ, মানে আমো খাব লাগিব নহয়। মামীয়ে ৰখি আছে আম খাবৰ কাৰণে, ময়ে কাটি দিব লাগিব। সেইটো কাৰণে আকৌ পলাশো ফোন কৰি মাতি আছে, পলাশৰ ভিডিঅ'টোও কৰি দিব লাগে। উপায় নাই আৰু, চব কৰিব লগা হৈছে। এতিয়া মামীয়ে মই আম খাম, আম সোনকালে কাটি লওঁ ন। তো এতিয়া আম খাই হৈ গ'ল মোৰ, একদম মানে পলাশে ফোন কৰি মাতি আছে, সেইটো কাৰণে সোনকালে ওলাই যাব লাগিব। মামী আম খাই থাক হা। মানে কিছুমানে ভাবিব নহয়, মানে কি ছোৱালীজনীয়ে একো কামেই নকৰে, অকল কেমেৰাটোকে ধৰি থাকে, সেইটো কথা নহয়। মানে মই চব কাম কৰিহে ওলাই যাওঁ ঘৰৰ পৰা। ঐ কিয় হোৱা? তো এতিয়া ফোন কৰি মাতিলেতো, মই এতিয়া শ্বৰ্টটোত ল'বলৈ গৈ আছোঁ। অলপ আছে আৰু। তো এতিয়া শ্বৰ্টটোত বোলে পানী এগিলাচ দিবগৈ লাগে, আৰু বেলেগ কাম নাই বোলে, পানী গিলাচ দি দিওঁ। তো মই পানী গিলাচ মানে লৈ ৰেডি হৈ আছোঁ এক্টিং কৰি। চাৰপ্ৰাইজটো দেখা না বে, ইমান দেৰিলৈকে চাৰপ্ৰাইজ। হেৰি শুনাচোন, পানী এগিলাচ লৈ আনাচোন। মোৰ মাইকীক বিয়া পাতিলি হে? পলাশ ভাই কি ভিডিঅ' বনাই থাকে নহয়, মই একো গমেই নাপাওঁ। মানে মোক মাতে আৰু, মানে যদি ভাল হয় তেতিয়াহে কৰিম, যদি বেয়া হয় মই নকৰোঁ বুলি কৈ দিওঁ। ভাল হ'লে কৰোঁ আৰু বেয়া হ'লে মই তেনেকৈ নকৰোঁৱে। তো এতিয়া মোৰ শ্বৰ্টটো লৈ হৈ গ'ল। তো মোৰ শ্বৰ্টটো বেছি নাছিলে, অলপ আছিলে, সেইটো কাৰণে শেষ হৈ গ'ল মোৰ শ্বৰ্ট দিয়া। এতিয়া মানে দুইজনী ওলাই আহিছোঁ আমি। নেটৱৰ্ক মাৰ্কেটিঙৰ কথা কৈছিলোঁ যে আগতে ভিডিঅ'ত, সেইটো মানে পইচাটো পাবই আছিলোঁ, সেইটো কাৰণে আনিব যাওঁ দুইজন। হয় জাস্মিনা, মাতিছে তোমাক। হয় জাস্মিনা, তোমাক মাতি আছে মায়ে, যোৱা, পাছত লগ পাম দেই। তো ৰাস্তা ফালে খোজকাঢ়ি আহি থাকোঁতে আমাৰ বিজিতা বাইদেউক লগ পালোঁ। যে আয়া হে ৰে তো
তো ৰাস্তাৰ ফালে আহি থাকোঁতে ইমান ধুনীয়া কুকুৰ পোৱালি এটা কুকুৰটো চাওক না মোৰ চাহ পাই গ'ল লাগি লাগি আহিয়ে আছে মোৰ লগত আজ তো আমি মানে ইয়াত এনেই অহা নাছিলোঁ এনেই ঘূৰি ফুৰা নাই খুৰীজনীৰ ওচৰতে আহিছিলোঁ খুৰীৰ মানে পইচা পাব লগা আছিলে বুলি কৈছিলোঁ যে এতিয়া আজি আকৌ আহিছোঁ মানে সেইটো কাৰণে আহি আছোঁ আজিও নাপালোঁ আকৌ আহিম আজি মানে আমাৰ দুজনী স্নেক ভিডিঅ' এটা বনাবলৈ খুব মন গৈছে কিন্তু মোৰ নাই এই আছেনে নাই তোৰ আছে নেকি নাই এইটোৱেতো বাদ দে মোৰ এইটোতে ওলাবিয়ে দেখোন একো চিন্তাই নাই ন এইটোতে বহুত মানুহে দেখিব যেতিয়া আৰু এইটো কি চিন্তা ৰাস্তাত গৈ থাকোঁতে ইমান মহ দেখিছে নাই মহেই মহ বহুত মহ তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব